দৃষ্টি ৰয় আজি আমাৰ অসমৰ হিয়াৰ আমঠু বুলি ক'ব পাৰি জুবিন গাৰ্গৰ দাদাৰ জন্মদিন উপলক্ষে উপস্থিত হোৱা সমূহ ৰাইজকে মই পোনপ্ৰথমৰ বাবে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতৰ এই জন্মদিন উপলক্ষে মই বাহিৰ সুৰেৰে তেখেতৰ এটি পৰিচিত গীত পৰিৱেশন কৰিবলৈ ওলাইছোঁ কিবা যদি ভুল হয় আপোনালোকে ক্ষমা কৰি দিয়া যেন ধন্যবাদ